হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভ্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ কুকুৰা মাংস মানে শুকান ভজাকৈ বনাইছিলোঁ। আৰু তাকে ভাবিলোঁ ভিডিঅ'টো আপোনালোককো দেখাওঁ কেনেকৈ বনাইছোঁ মই। সেয়েহে ভিডিঅ' কৰিলোঁ আৰু ৰেচিপিটো মই কি ধৰণে বনাওঁ ভালকৈ নাজানো বাৰু বনাবলৈ, কিন্তু হ'লেও অলপ চেষ্টা কৰিলোঁ আৰু বনাবলৈ। চাই থাককচোন মই কি ধৰণে বনাইছিলোঁ। এতিয়া এফালে আলু কাটি ল'লোঁ, আলু কাটি পানী দি থৈ দিছোঁ ধুবৰ কাৰণে। আৰু এফালে মাংসখিনিও মই ধুই লৈছোঁ। এইফালে ৰচুন, আদা আৰু জলকীয়া এনেকৈ উলিয়াই লৈছোঁ। উলিয়াই পিনি এইখিনি এতিয়া গুচাই ল'ম মই। গুচাই হোৱাৰ পাছত এতিয়া মই পিঁয়াজটো কাটি ল'ম মিহি মিহিকৈ। তাৰপাছত আদা ৰচুনখিনি পেষ্ট কৰি ল'ম আৰু জলকীয়াকেইটাও কাটি ল'ম দুফাল কৰি কিনি। এইফালে সকলোখিনি যোগাৰ কৰি ল'লোঁ। এইফালে পিঁয়াজ কাটি ল'লোঁ, জলকীয়া কাটি ল'লোঁ আৰু আদা নহৰু পেষ্টটো বনাই ল'লোঁ। মাংসখিনিও উলিয়াই ল'লোঁ, আলু কাটি ল'লোঁ। আৰু এতিয়া এয়া মিট মছলা, ধনিয়া, জিৰা আৰু অলপমান কমকৈ মানে ৰেড চিলি অকণমান দি দিছোঁ, মানে কালাৰটো উঠিবৰ কাৰণে লৈ লৈছোঁ। ইফালে মই গেছটো জ্বলাই কেৰাহী পাতিলোঁ। তাৰপাছত তেল দি দিলোঁ। তেলটো অলপ সৰহকৈ দিছোঁ, কাৰণ শুকানকৈ ভাজিম ন, সেইটো কাৰণে অলপ তেলটো সৰহকৈ দি দিছোঁ। তেলটো গৰম হোৱাৰ পিছত মই এতিয়া ইয়াত দিলোঁ পিঁয়াজ দিলোঁ। পিঁয়াজখিনি দি পিনি অকণমান ভাজি ল'ম। পিঁয়াজটো দি পিনি অলপ ভাজি ল'ম। ভাজি পিনে মাংস দিম। পিঁয়াজটো দিয়াৰ পিছত মই এতিয়া মাংসটো দি দিম। মাংসটো অলপ ভাজি লৈছোঁ, মানে অলপ ভাজি পিনি ঢাকন মাৰি দিছোঁ অলপ সিজিবৰ কাৰণে। তাৰপিছত ঢাকন মাৰি আধা সিজা হ'ল, তাৰপিছত দিছোঁ আলু দিছোঁ। জলকীয়া দুটাও দি দিছোঁ তাৰ লগতে। জলকীয়াৰ পিছত এতিয়া লৰাই দিম। এতিয়া ইয়াতে দিছোঁ হালধি, জোখমতে হালধিটো দি লৈছোঁ। নিমখটো আগতে দিলোঁ, মানে মই যেতিয়া ধুইছিলোঁ তেতিয়া অকণমান নিমখ দি পিনি ধুইছিলোঁ মাংসটো, সেইটো কাৰণে মাংসটো মানে মই নিমখটো অলপ কমকৈ দিলোঁ। তাৰপিছত হালধি দি লৰাই ল'লোঁ। তাৰপিছত এতিয়া দিছোঁ আদা নহৰু পেষ্টখিনি দি দিছোঁ মই এতিয়া।
তাৰপাছতে মছলাখিনিও ইয়াতে এড কৰি দিছোঁ, আদা নহৰু পেষ্টটোৰ লগতে। সকলোখিনি এড কৰি কিনি এতিয়া আকৌ এবাৰ ভালদৰে লৰাই দিম। লৰাই লোৱাৰ পাছত এতিয়া মই ঢাকি দিছোঁ সিজিবৰ কাৰণে বস্তুটো। এয়া অলৰেডি আমাৰ আধাটো হৈয়ে গৈছে, মাংস সিজি গৈছে। এতিয়া আৰু অলপ দেৰি ৰাখি পিনালি গেছটো, কিন্তু গেছটো ল' ফ্লেমত ৰাখি কিনি মই বনাইছোঁ। ইফালে মই আলু এডোখৰ ভাঙি কিনি চাইছোঁ সিজিলে নে নাই। যদি সিজিলে তেতিয়া মই গেছটো অফ কৰি দিম। আৰু ইফালে দেখিলোঁ যে সিজি গ'ল আলু, আৰু সেইটো কাৰণে এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিলোঁ। আৰু ইফালে আমাৰ মাংস বনোৱা হ'ল। ইফালে আমাৰ মাংস ৰেডি। কেনেকুৱা হৈছে বাৰু জনাবচোন দেই। আৰু খাব নেকি আপোনালোকে? খাব যদি আহি যাওক। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰিব। আৰু আজিলৈ আহিছোঁ, ভালে থাকক সকলো। বাই বাই।